লেঙুৰত যদি বি আছে মুখত আৰু কি বি নাই বিষাক্ত সাপবোৰ যে ধৰা ক'ত এৰি দিয়া আৰু ভেকুলী খাব আহে তাৰমানে ধৰা সাপে আৰু ধৰা সাপক খাই বেণ্ডেড ক্ৰিট মানে গোৱালা সাপে পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেলটোলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত আছে এজন বিশেষ অতিথি তো প্ৰথমতে আমি তেখেতৰ পৰিচয়টো আমি তেখেতৰ মুখেৰে শুনিম তো তোমাৰ পৰিচয়টো দিয়া আৰু এটা কথা কওঁ তাৰে আগতে এটা কথা কওঁ ই হ'ল মোৰ ভাল বন্ধু সৰুৰ পৰাই লগ পাইছোঁ তো বহুত ভাল বন্ধু তো সেইকাৰণে আজি মই মানে ইয়াৰ ইণ্টাৰভিউ মানে কি আৰু পডকাষ্ট এটা জাষ্ট ইয়াৰ মনৰ কথাখিনি আমি জানিম আৰু ই কি কৰে কি নকৰে চবখিনি ইয়াক আজি সুধিম আপোনালোকেও জানিব তো এখেতৰ পৰিচয়টো এখেতৰ মুখেৰেই শুনো তো কোৱা তো পৰিচয় বুলি ক'লে কি ক'ম আগতে মোৰ গোটেইখিনি কথা কৈয়ে দিলে মোৰ ভাল বন্ধু তেখেত আৰু মোৰ ছাৰ সৌৰভ বৰকটকী তাৰপিছত এখেতৰ নামো হ'ল সৌৰভ তেখেত বেলেগ এখেত বেলেগ একদম তো আমাৰ এইখিনি আমাৰ পৰিচয় তোমাৰ নামটো কৈ দিয়া মোৰ নামটো হ'ল শ্ৰী হীৰকজ্যোত দাস কিন্তু বৰপেটাত আমাৰ যিখিনি মানুহ আছে মানে সকলোৱে মোক টিকলু বুলি জানে টিকলু আৰু মোৰ ফেচবুকত নামটো আছে টিকেল দাস তো যি নহওক এখেতৰ পৰিচয়টো দি দিলে আৰু এটা কুৱেশ্যন সুধিম তুমি যে আচলতে কথাটো কি হ'ল ই হ'ল সাপ ধৰে সাপ বুলি নহয় জন্তুবিলাকক ৰেস্কিউ কৰে তো গোটেইখিনি কথা জানিম তো যি নহওক প্ৰথম কুৱেশ্যনটো হ'ল তুমি যে সাপ যে ধৰা হ'লা নিজে ধৰা হ'লা না কাৰোবাক মানে দেখি শুনি মানে ধৰা হ'লা তো সাপ ধৰাটোতো চব মোৰ নিজৰে কিন্তু যিখিনি বস্তু আয়ত্ব কৰিছোঁ তেখেতক লগ পাইছোঁ বা পোৱা নাই সেইটো পিছৰ কথা তেখেতক লগ পাইছোঁ কিন্তু তেখেতৰ পৰা অনুসৰণ কৰিছোঁ আয়ত্ব কৰিছোঁ আৰু তেখেত হ'ল মোৰ গুৰু সৌৰভ বৰকটকী তেজপুৰ আৰু ইফালে মানে আগতে আমাৰ ঘৰত জাল পাতে তো সেই জালত মানে সাপ লাগে মই জানো মোৰ জালটো বেলেগ আৰু আমাৰ খুৰাহঁতৰ জালটো বেলেগ তো তাত সৰু মানুহ থাকে তাত সাপ লাগি যায় তো সেই সাপ আনি মই ৰেস্কিউ কৰোঁ মানে জালডাল কাটি চব ওলাই দিওঁ কেতিয়াৰ পৰা সাপ ধৰা হ'লা তো সাপটো একদম সৰুৰ পৰা নে ডাঙৰত তেতিয়াহ'লে মই ক'ব গ'লে সাপটো ক্লাছ 8ৰ পৰা মই ধৰিছোঁ 8ৰ পৰা এতিয়ালৈকে মোৰ 17 বছৰমান হ'ল আৰু আমি আহোঁতে এনেকৈ দেখোঁ মাজে মাজে আগতে একদম সৰু থাকোঁতে ইয়াক মাতা বোলা ইমান নাছিলে ইয়াক দেখোঁ গলত লৈও যায় সাপ গলত লৈও আগতে আছিলা হয়নে একদম সৰুতে নাই মই সাপ গলত লোৱা নাই এতিয়ালৈকে সেইটো মোৰ জুনিয়ৰ কলেজৰ কথা জুনিয়ৰ কলেজত তাকেতো কৈছোঁ এই একদম দেখিছিলোঁ আৰু ছাৰহঁতৰ ভয়টোত মানে ইমান মানে ভয় লাগি যায় য'ত মানে বেতডাল থয় তাত মই সাপ সোমাই থৈ দিওঁ তো এইটো মোৰ একেবাৰে কলেজৰ কথা তো মানে ভাইৰেল হৈ গৈছিল এই এটা ল'ৰা এটা আছে সাপ ধৰে বিৰাট যাই যে চাওঁ মোৰ টিকলু তো এইবিলাক স্মৃতি আৰু এইবিলাক স্মৃতি তো যি নহওক সাপক বাদে আৰু কিবা বেলেগ ধৰিছানে বেলেগ সাপত বাহিৰে কি ৰেস্কিউ কৰিছা বান্দৰ আছে বান্দৰটো বাৰু মানুহে নাখায় কিন্তু ইয়াক কিছুমানে পুহিব চেষ্টা কৰে কিন্তু মই পুহিব দিয়া নাই এতিয়ালৈকে কাৰণ এইটো 1972 এক্টত পৰে বন্যপ্ৰাণী যোনটো তাৰমানে আমাৰ আইন আছে তাত পৰে তো সেইকাৰণে মই আজিলৈকে তাৰমানে কোনো পুহিব দিয়া নাই আৰু লগতে আমাৰ যি ভাটৌ চৰাই আছে টিয়া চৰাই আছে বা ইফালে মইনা আছে যিখিনি তাৰমানে বন্যপ্ৰাণী আইনৰ ভিতৰত আণ্ডাৰত মানে পৰে তো এইখিনি বস্তু মই কেথেনত তাৰমানে মানুহক তাৰমানে ৰাখিব দিয়া নাই তো তেনেকৈ ইয়াৰ পিছত কাছু আছে তো কাছু মই ৰাখিব দিয়া নাই মই পাইছিলোঁ 2টা কাছু বোলে পইচাটো মই দিম কাছুটো মই লৈ আহিম বাকী মই এৰি দিম আৰু মোৰ তাত গোটেইখিনি প্ৰুফেই আছে আৰু মই প্ৰুফ ৰাখিহে কাম কৰোঁ বিনা তাৰমানে তথ্য আৰু মানে প্ৰুফ কি কয় অসমীয়াত প্ৰমাণ সহকাৰে মই কাম নকৰোঁ আগতে মোক প্ৰমাণটো লাগিব তাৰপিছতে মই কাম কৰিম ৰাতি মাতি দিব মোক তো যি নহওক কিয় মই ৰেস্কিউৰ ভিতৰত সাপ কৰিছোঁ বেং কৰিছোঁ তাৰপিছত লক্ষী ফেঁচা তাৰপিছত বান্দৰ
তাৰপিছত কাছ তো এনেকৈ আৰু বহুত আছে লিষ্টেডত আছে আজি অকণমান পাহৰি গৈছোঁ দে একো নাই তজিনক বহুত জন্তুকে ৰেস্কিউ কৰিছে মই জানো তাৰমানে সেইকাৰণে ময়ো ক'লোঁ তজিনক এই যে সাপ যে ধৰা মোৰতো ভাই বিৰাট ভয় লাগে আৰু আমি ঘৰুৱাভাৱে কথা পাতিছোঁ দিয়ক কোনো একদম আমাৰ প্ৰফেশ্যনেল হিচাপত কথা পতা নাই জাষ্ট ঘৰুৱা হিচাপত কথা পাতিছোঁ তো সাপ যে ধৰা ভয় লাগে না মোৰতো মস্ত ভয় লাগে বা যিকেইজন দৰ্শকে চাই আছে তাৰেও এটলিষ্ট 70%তো ভয় কৰে সাপক হয়নে ভয় লাগে না কেতিয়াবা ভয় মানে কি সাপ বুলি ক'লে সকলোৰে ভয় তেতিয়াহ'লে মোৰ কিয় নালাগিব মোৰো লাগে ভয় তো এইটো ৰিক্সি কাম না ইয়াৰ মাজতে আৰু এটা কথা কৈ দিওঁ আগতে ভাবিছিলোঁ বোলে মই যদি তেণ্ডুলকাৰ হ'লোঁ হয় ছয় মাৰিব পাৰিলোঁ হয় মই যদি ৰনাল্ডো হ'লোঁ হয় তেতিয়া গ'ল দিব পাৰিলোঁ হয় কিন্তু বৰ্তমান মই নিজকে ভাবোঁ বোলে এটা মই ৰেস্কিউৱাৰ সাপ ধৰিব পাৰোঁ যিটো কাম তেণ্ডুলকাৰ ৰনাল্ডো কৰিব নোৱাৰে 100%। তো সেইকাৰণে মই নিজকে গৌৰৱ কৰোঁ ফাৰ্ষ্ট টাইম এতিয়া তুমি কোৱা মানে সাপে কামুৰিলে কি কৰিব লাগিব কিছুমানেতো মানে বেজৰ তাত যায় বা ডক্টৰৰ তাত নাযায় বহুতে কিন্তু বহুত মানুহ আছে মানে কিছুমান মানুহ আছে বহুত বুলি নকওঁ কিছুমান মানুহ আছে এই অজা চজা এইবিলাকৰ পিছত মানে লাগে তো তুমি কোৱাচোন কি কৰিব লাগিব সাপে যদি শুইতই তো প্ৰথমতে ফাৰ্ষ্ট কথা পেজ বুলি ক'লে হ'ল ভুৱা আচ্ছা একেবাৰে অন্ধবিশ্বাস কাৰণ আমাৰ আগৰ দিনত যিখিনি ফিল্ম আছিল বেংগলী হওক বা আমাৰ বলিউডে হওক তো তাত তাৰমানে সাপৰ বিষয়ে তাৰমানে বহুত দেখুৱাইছে আৰু এইবোৰ চব দাঁত ভাঙা সাপ তো সাপে কামুৰিলে ডাইৰেক্ট মেডিকেল আৰু সাপে কামুৰিলে বিশেষকৈ আমাৰ মই যিহেতুকে বৰপেটাৰ বাসিন্দা তো সেইকাৰণে মই কৈছোঁ বৰপেটাত মানে বিষাক্ত সাপৰ ভিতৰত দুটা আছে এটা হ'ল গোৱালা সাপ আৰু এটা হ'ল ফেটি সাপ ফেটি সাপটো জানেই একেবাৰে গোৱালা সাপটো হ'ল এইটো সাপে খায় ইয়াৰ খাদ্যটোৱে হ'ল সাপ প্ৰিয় খাদ্য সাপ তো আমাৰ যেতিয়া মানে বৰষুণ দিলে আমাৰ ৰাস্তাৰ কাষত যিখিনি মানে পোষ্ট আছে পোষ্টত যিকেইটা লাইট থাকে ষ্ট্ৰীট লাইট বুলি কয় তো এইকেইটাৰ তলত যি পকা পৰে সেই পকাটো খাবৰ কাৰণে ভেকুলী আৰু ভেকুলী খাব আহে তাৰমানে ধৰা সাপে আৰু ধৰা সাপক খাই বেণ্ডেড ক্ৰিট মানে গোৱালা সাপে তাৰপিছত খাই উঠি গাটো একেবাৰে শান্ত হৈ যায় তাৰ ফলত সাপটো যায় মানে আমাৰ গোহালি তাৰপিছত গোহালিত যাই মানে মাইকী মানুহৰ স্তন আৰু পুৰুষ মানুহৰ বুলি ক'লে আৰু এইটো আৰু মানে বুজি পাইছে দাঁত মানে কামোৰ খাই থাকে এনেই পেক খাই থাকে তো বহুতে ভাবে গাখীৰ খা বুলি আচলতে গাখীৰ নাখায় কাৰণ কোনো সাপৰ গাখীৰ খাব পৰা মানে হজম শক্তিয়ে নাই তো মানুহে ভাবে গোৱালা সাপ তো গাখীৰ খায় আৰু লগতে অকল মানে গোৱালা বুলি নহয় ফেটি সাপে গাখীৰ নাখায় ফেটি সাপৰ তাৰমানে এটা ভুৱা ধাৰণা আছে এই যিকেইটা মানে বেজ আহে বা বেজালী ফণ্ড ৰেস্কিউৱাৰ মই তাক ফণ্ড ৰেস্কিউৱাৰ বুলি কওঁ মানে কি কৰে সাপটো ৰেস্কিউ কৰে তাৰপিছত আমাৰ যিখিনি পূজা আছে সাপৰ নামত যিখিনি পূজা হয় চাওক আজি আমাৰ শিৱ পূজা মা মনসা পূজা বা নাগ নাগিন আমাৰ এনেহেন পূজা আছে হিন্দু মানুহ অজস্ৰ পূজা আছে তো পূজাৰ কাৰণে তাহোন সাপটো তাৰমানে ৰেস্কিউ কৰে আৰু কমিটিক জমা দিয়ে কমিটিয়ে দাঁত মানে কমিটিৰ দাঁত নাভাঙে দাঁত ভাঙে তেখেতলোকে তাৰপিছত সাপটো জমা দি উঠি তাৰমানে ৰাখি থৈ দিয়ে এটা মানুহক বা এটা যিকোনো চৰাই চিৰিকটি জীৱ জন্তু যি নহওক কিয় যদি আপুনি যদি তাক 10 দিন বা 5 দিন যদি পানী নোখোৱাকৈ ৰাখিব পাৰে তেনেহ'লে এইটো আপুনি আৰু কিন্তু আজিলৈকে মই শুনিছোঁ কিতাপত পঢ়িছোঁ মানে খাদ্য নোখোৱা কৰি মানুহে থাকিব পাৰে জীৱ জন্তুৱে থাকিব পাৰে কিন্তু পানী নোখোৱাকৈ বেছি দিন থাকিব নোৱাৰে তো তাৰ ফলত তাৰমানে কি এই গাখীৰটো যোনটো মন্দিৰত দিব যিটো মন্দিৰত দিব সেই মন্দিৰত মানে কি কমিটিয়ে এইটো পইচাটো ডনেট কৰে চাওক আজি মই গৈছোঁ সেয়া কৰিব মনসা মন্দিৰ হওক বা শিৱ মন্দিৰ হওক য'তে নহওক কিয় মই সেয়া কৰিব গৈছোঁ দেখা পাইছোঁ তাত সাপ এটা যদি মই মন্দিৰটো যদি ভাবিছোঁ বোলে 10 টকা দিম বোলে সাপ এটা আছে বাপৰে এইটোতো আৰু বেছি তেনেহ'লে 100 টকা দিম এইটো হ'ল বিজনেছ চ' এই বিজনেছটো ষ্টপ
এই বিজনেছটো ষ্টপ কৰিব লাগে আমাৰ বন বিষয়া উম, মোৰ ফালৰ পৰা বন বিষয়াক মই অনুৰোধ কৰিছোঁ যাতে এই বিজনেছটো ষ্টপ কৰে উম, আজি বাৰু বৰপেটাত যিহেতুকে মই আছোঁ আৰু মোৰ লগত টীম আছে মোৰ ভাইবোৰ আছে না? লগতে মোৰ ছাৰ আছে বনজিৎ ছাৰ হওক বা আমাৰ বন বিভাগৰ DFO ছাৰ হওক সকলোৱে মোৰ লগত আছে তেখেতলোকে মোক ছাপোৰ্ট কৰে তো বৰপেটাত বৰ্তমান মই আজিলৈকে চাপেৰা পোৱা নাই উম, লগতে আৰু এটা বস্তু বন্ধ হৈছে এইটো হ'ল ৰপ্তানি না আমদানি যি নহওক কিয় দুটাৰ এটা আৰু মানে কাছু কাছু কাছুটো মই বন্ধ কৰি দিছোঁ কাৰণ মোৰ আগত নোৱাৰে লগতে পহু আছে তাৰপিছত এনেকৈ বাদুলি আছে আৰু বহুত এনেকৈ আমাৰ যিখিনি 1972 এক্টৰ মানে বন্যপ্ৰাণীৰ ভিতৰত যিখিনি আণ্ডাৰত পৰে তো গোটেইখিনি বস্তু মই ক্ল'জ কৰি দিছোঁ কাৰণ মই বৰ্তমান সাহস পাইছোঁ মোৰ লগত ছাৰ আছে আমাৰ বন্য বিষয়া গোটেইখিনি আছে তো যি নহওক এটা কথা আৰু সুধোঁ বিষাক্ত সাপ বা বিষ নোহোৱা সাপ অবিষাক্ত সাপ যদি মানে কেনেকৈ আমি ধৰিব পাৰিম যে এইখন বিষাক্ত আমিতো ফেটি সাপকতো জানোৱেই বিষাক্ত বুলি তো বাকীবোৰক আমি কেনেকৈ চিনি পাম বাকীবোৰ মানে এতিয়া ক'বলৈ গ'লে মোৰতো বেলেগ তো মানুহৰ বেলেগ তো মানুহৰ ৰাইজৰতো বেলেগ তো ফাৰ্ষ্ট টাইম হ'ল সাৱধানতাৰ মৰণ নাই যেতিয়া মানে বৰষুণ দিব বা এন্ধাৰ জেগাত যাব ফাৰ্ষ্ট টাইম টৰ্চটো মেইন বস্তু মানে ফ'কাছ পোহৰ এটা সেইটো মেইন বস্তু তাৰপিছতো গম পাব সাপে কামুৰিছে নে বেঙে কামুৰিছে নহ'লে মানুহক কেতিয়াবা তাৰমানে আমাৰ যি চিকা আছে এই ইন্দুৰৰ এটা প্ৰজাতি একেবাৰে চিকা মাৰি হাত নগন্ধাও এনেকুৱা টাইপৰ কথা সেই চিকাটো যদি কামুৰি দিয়ে আপুনি মানে সাপে কামুৰি দিয়ে বুলি ভাবিব তো সেইকাৰণে পোহৰটো আগতে চাই ল'ব আৰু কিহৰ কাৰণে কৈছোঁ এইটো কথা মানুহে মানে সাপৰ বিষতছে ভয়ত বেছি মৰে হাৰ্ট এটেকত বহুত মৰে বিষাক্ত সাপবোৰ যে ধৰা ক'ত এৰি দিয়া তো বিষাক্ত সাপ হ'লে আমাৰ চিমলাগুৰি বৰপেটা ৰোড চিমলাগুৰি টাইগাৰ প্ৰজেক্ট বুলি আছে এইটো আমাৰ মানাছৰ আণ্ডাৰত পৰে তো বিষাক্ত সাপ হ'ল তাত আৰু তাত এৰি দিয়াৰ কাৰণে মোৰ এজন ব্যক্তি আছে ছাৰ আমাৰ বনজিৎ ছাৰ চ' তেখেতে মোক সহায় কৰি আছে ভালেখিনি আৰু বাকী অবিষাক্ত সাপ হ'লে আমাৰ তাৰমানে যিখিনি এৰিয়াত মানুহ মানে কম যায় জনবসতি কম আছে তাত এৰি দিওঁ মানে শ্মশান বুলি ক'লে বহুত মানুহে যাব মানে নোখোজে নাযায়ো তো তেনেকুৱা একেবাৰে ছেপাৰেট জেগাত আচ্ছা আৰু এই তুমি যে ধৰা যে হাতেদি ধৰা না কিবা বস্তু ইউজ কৰা মইতো সেইদিনা আপোনালোকে যদি চাই মোৰ ব্লগ চেনেল এটা আছে ডেছক্ৰিপশ্যন বক্সত মই দি দিম আপোনালোকে গৈ চাব পাৰিব তাতে লিংক দিম আপোনালোকে চাব তাতে সাপ এখন ধৰিছিলে যোৱাকালি না পৰহি আছিলে হয়নে তো পৰহি ধৰিছিলে বাকৰাজ তো বহুতে কয় বাকৰাজৰো ময়ো ভাবিছিলোঁ বহুত বিষ আছে মানে বিৰাট এগ্ৰেছিভ মই সিদিনা নিজ চকুৰে দেখিছোঁ বিৰাট এগ্ৰেছিভ তো কিছুমান এনেকুৱাও সাপ থাকে যিবোৰ এগ্ৰেছিভ হয় কিন্তু বিষাক্ত নহয় নে তো তেনেকুৱা সাপ কি আছেনো আমাৰ ইয়াত চাব গ'লে তেতিয়াহ'লে দীঘলৰ ক্ষেত্ৰত বাকৰাজটোৱে দীঘল নেকি বাকৰাজটোৱে দীঘলৰ ক্ষেত্ৰত এই 5 ফুট বা 6 ফুট হ'ব দীঘল এগ্ৰেছিভ একেবাৰে খেদি আহিব খঙাল মস্ত কিন্তু ইয়াৰ বি নাই অলপ বি নাই কিন্তু এটা কথা আপোনালোকে যদি কিবা কাৰণত ধৰে বা ধৰিব যদি চেষ্টা কৰে তেতিয়াহ'লে অনুৰোধ কৰি কৈছোঁ আগতে চাই লওক জানি লওক তাৰপিছত ৰেস্কিউ কৰক আৰু মানে চুটিৰ ভিতৰত আছে আমাৰ খঙালৰ ভিতৰত আছে ধৰা সাপ ইয়াক ইংলিছত কয় চিগাৰেট কিল বেগ ইয়াৰ গোটেই গাটো চেকৰা বেকৰা ধৰা সাপ ই এটা মস্ত খঙাল কিন্তু ইয়াৰো অলপ বি নাই মই ভাবি আছিলোঁ বিষ থকা বুলি আজি জানিলোঁ তো এইটো ধৰা সাপটো পানীত পোৱা যায় আমাৰ যেতিয়া মানে মাছ মাৰে ঠাণ্ডাৰ দিনত মেটেং টানে তো মেটকা টানিলে মানে ই আহে ধৰা সাপটো আহে আৰু তাৰ লগত আৰু এটা আছে সাপ
ইয়াক ইংলিছত কয় ৰেইনব' ৱাটাৰ স্নেক। ইয়াৰ গাটো যদি আপুনি যদি টৰ্চটো মাৰি দিয়ে গোটেই ৰামধেনুটো দেখা পাব, গোটেই 7টা কালাৰ। তো তাৰ নাম সেইকাৰণে কৈছে ৱাটাৰ ৰেইনব' স্নেক, কিন্তু ই মাইল্ডলি ভেনামাছ। ইয়াত তাৰমানে বি আছে। যদি ভেটি সাপে কামুৰিলে আপুনি যদি 10টা এণ্টিভেনাম ল'ব লাগে, ই কামুৰিলে কিন্তু 5টা নহয় ট্ৰিটমেণ্ট ল'বই লাগিব, নহ'লে কিন্তু পিছত বিপদ আছে। আৰু এই যে লেঙুৰত যে বি থকা বুলি কি সাপ আছিল কৰা? এইটো আমাৰ লেঙুৰত যোনটো আমাৰ বি থকা বুলি কয়, এইটো হ'ল আমাৰ বাৰীৰখীয়া। বহুত জেগাত ইয়াৰ নামটো বেলেগ। বেংগলী মানুহে ইয়াক দাৰাই চাপ বুলি কয়, আৰু বিহাৰী মানুহ যি আছে বিহাৰী মানুহে ইয়াক থামন চাপ বুলি কয়। তাৰপিছত আমাৰ কিছুমান জেগাত ইয়াক খোলাবাৰীয়া বুলিও কয়, মিডিল আছাম, লোৱাৰ আছাম, আপাৰ আছাম। তো আপাৰ আছামত ইয়াক মুচুৰা গুম বুলি কয়। তো আমাৰ ইয়াত বাৰীৰখীয়া বা বাৰীৰহক। লেঙুৰত বি থকা বুলি কয়, লেঙুৰত একেবাৰে মিছা কথা। ইয়াৰ আগতে এটা মই ভিডিঅ' কৰিছিলোঁ, আমি দুয়ে কৰিছিলোঁ, আৰু সেইটো ভিডিঅ' কিজানি তোমাৰ ফাৰ্ষ্ট আছিল হয়নে? একেবাৰে সেইটো ভিডিঅ' ফাৰ্ষ্ট আছিল, মই ফাৰ্ষ্ট কৰিছিলোঁ। চাব, ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে চাব পাৰিব কি ডাঙৰ আছিল, কি দীঘল আছিল। বাপৰে বাপ, ময়ো ভাবিছিলোঁ লেঙুৰত বিষ থকা বুলি। সৰুৰ পৰা শুনি আছিলোঁ যে যদি লেঙুৰতে কোবাই দিয়ে না তেতিয়া হাতখন পচি যায় বুলি কয়। তো ই দেখুৱাই দিছিলে সেইদিনা, নিজে হাতেদি কোবাই দিছিলে। ভিডিঅ' চালে গম পাব হয় নাই? তো যি নহওক লেঙুৰত বিষ নাই সেই সাপৰো। যদি এটাই মানে ভুৱা তথ্য, এই যি লেঙুৰত বি থকা এইবোৰ একেবাৰে মিছা কথা। গোৱালা সাপৰ দুখন মুখ বুলি কয়, এইটোও মিছা কথা। মইতো প্ৰত্যেকটা দি আছোঁ। তো আমাৰ বহুতজন মৰিছেও এই চব ভুৱা তথ্যৰ কাৰণে। আমি কওঁ মেডিকেল, আৰু তেখেত লগত যায় মানে অজা, বেজালি, চবচে মিছা কথা। কাৰণ আমাৰ ইণ্ডিয়াত অজস্ৰ অজস্ৰ বেজালি আছে, কিন্তু আমাৰ ইয়াত মানুহ মৰে গড় শতাংশত যদি আপুনি চাবলৈ যায় 45 to 50,000। আৰু ইফালে চবচে ৱৰ্ল্ডৰ 1 নম্বৰ বিষাক্ত সাপ আছে আফ্ৰিকাত, ব্লেক মাম্বা। কিন্তু আফ্ৰিকাত আহে নেকি? আমাৰ পায় না? আমাৰ ইয়াত নাপায়, কিন্তু যেতিয়া মানে বাৰিষা হৈ যায়, তাৰপিছত যেতিয়া বানপানী হয়, প্ৰত্যেক নদীতে আহি যায় পানী, বানত অতি আহিব পাৰে। তো সেইটোৱে সাৱধান। তো সেইকাৰণে মই আৰু কিছুমান ৰেস্কিউৱাৰক কৈ দিওঁ, আগতে সাপটো চিনি লওক, চাই লওক, কাৰণ ৰাতিটো বেছি ডেঞ্জাৰ। ৰাতিটো বেছি ডেঞ্জাৰ। দিনত যিবিলাক ওলাই বিষ নাটকাবিলাক আমাৰ এটা আছে ব্লেক ক্ৰেট, কলা শংখচূড় বুলি কয় যাক। ই নীৰৱ ঘাতক, আৰু একে মানে ছেম টু ছেম হুবহু একেবাৰে বাৰীৰখীয়া, বাহিৰৰ সাপৰ দৰে। কিন্তু ই যদি বাইট কৰে, ই ৰাতি এক্টিভ। ই যদি বাইট কৰে তেতিয়াহ'লে মানে কোনো হাতে হওক বা ভৰিয়ে হওক, কোনো মানে চিমটম, মানে কোনো এটা চিম্বল একো নাথাকে, একো নাথাকে। আমাৰ যে মহে কামুৰে আমাৰ এটা কিবা লাল কৰি এটা উঠে, ইয়াৰ ইটো নুঠে। কিন্তু পাছত ৰাতি যেতিয়া মানে বিটো জাগি যায়, মানুহটো মৰি যায়। মানুহটো মৰি যোৱাৰ ফলত কি হ'ব, মেডিকেলত লৈ যাব, তাৰপিছত ক'ব বোলে ৰাতি ফুড পয়জনিং হৈছে। আৰু যদি মানে কি এনেহেন হয় ব্লেক ক্ৰেট, তো ডাইৰেক্ট মেডিকেল। আৰু ই কি হয়, আমাৰ মই তেতিয়া যেনেকৈ কৈছোঁ, মানে গৰুৰ যোনটো উষ্ণতা আৰু মানুহৰ উষ্ণতা, ব্লেক ক্ৰেটে লৈ মানুহৰ উষ্ণতা, ইয়াক মানুহৰ টেম্পাৰেচাৰ লাগে, কিন্তু মানুহৰ তাত মানে সোমাই নাথাকে। ই অলপ টাইম থাকিব আৰু গুচি যাব। খালি টেম্পাৰেচাৰ, আমাৰ যেনেকৈ এটা অসমীয়াত যি আছিল সতী বেউলা, আপোনালোকে যেতিয়ালৈকে সাপক ডিষ্টাৰ্ব নিদিয়ে তেতিয়ালৈকে সাপে কেতিয়াও আপোনালোকক ক্ষতি নকৰে। আপোনালোকে যদি ক্ষতি কৰে, যায় হ'লে আপোনাক ক্ষতি কৰিব। সেইটো সাপেই হওক, মানুহেই হওক বা পাৰ চৰাই হওক। পাৰটো একেবাৰে শান্তিৰ প্ৰতীক। তো ভাল লাগিল কথাখিনি শুনি। কিন্তু এটা কথা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, সাপ যাতে ধৰিব নাযায়। যদি ঘৰত যদি সাপ সোমাই, এনেকুৱা মানুহক মাতিব, ফোন কৰি দিব, আহি যাব, এওঁলোকে ৰেস্কিউ কৰি দিব। আৰু ঘৰৰ বাহিৰত যদি হ'লে ৰেস্কিউ নকৰে না, যদি মানে ঘৰৰ বাহিৰত হয়, কাৰণ আমি সাপটো লৈ আহি পুহি নাৰাখোঁ,
তাকে এৰি দিব লাগে হুম আৰু কেনেকৈ খায় কি কৰে এইটো সাপেহে জানে হুম আমি ইমানখিনি নাজানো আমি খালি এটাই জানো বোলে এইটো বিষাক্ত এইটো অবিষাক্ত হুম তো সাপটো আমি ধৰিব লাগে তাক প্ৰকৃতিৰ মাজত প্ৰকৃতিৰ বুকুত এৰি দিব লাগে দিব লাগে উদ্ধাৰ কৰি দিব লাগে তো আমি এইটো জানো তো সেইকাৰণে আমি তাৰমানে কি ৰুমৰ ভিতৰত মানুহে যিখিনি তাৰমানে অসুবিধা পাই থাকে হুম আৰু সাপটোৱে যদি অসুবিধা পাই আছে তেতিয়াহ'লে আমি যাম হুম কিন্তু আমি আনি উঠি জংঘলতে এৰি দিব লাগে ৰিলিজ আৰু নিজে কেতিয়াও ধৰিবলৈ চেষ্টা নকৰিব এনেকুৱা মানুহক মাতিব ফোন কৰিব এওঁলোকে আহি যাব ৰেস্কিউ কৰিব আৰু যদি কামোৰে না চিধা হস্পিটেল ওজা চজা এইবিলাক একো মানে নাযাব ওজাৰ ওচৰত আৰু এটা কথা কৈ দিওঁ ইয়াৰ লগতে হুম ভাল কথা কৈছে মোৰ ভাই যেনেকৈ আমাক এটা বন্যপ্ৰাণীৰ ক্ষেত্ৰত অথৰিটি এটা দিছে হুম আইন এটা দিছে আৰ্টিকেল এটা দিছে হুম তো মানে গৰুৱে হওক বা ছাগলীয়ে হওক হুম বা আৰু অন্য বেলেগ জীৱ জন্তু হওক আপোনাক যদি ক্ষতি কৰে হুম তেতিয়াহ'লে আপুনি যদি ভালদৰে ক্লাইম কৰিব জানে হুম তেতিয়াহ'লে তাৰ এটা হুম প্ৰাপ্য পোৱা যাব এইটো চৰকাৰৰ ফালৰ পৰা হুম আৰু এইটো চৰকাৰে কৰি দিছে হুম আইনটো তো তেনেকৈ আপুনি গৰু এটাকো ক্ষতি কৰিব নোৱাৰে হুম আপুনি যদি বাটৰ গৰু এটা যদি কোবাই দিয়ে ন হুম তেতিয়াহ'লে আপোনালোকৰ য'ত তো তেনেকৈ সাপটো আৰু বহুত ওপৰত আছে হুম মইতো গৰুৰ কথা কৈছোঁ আৰু এটা কথা সুধোঁ এই যে ৰেস্কিউ যে কৰিব যোৱা কি বস্তু ইউজ কৰা মই ৰেস্কিউ কৰিব গ'লে প্ৰথমতে হাতেদি ধৰোঁ কিন্তু মোৰ ষ্টিক পেড লাগে ষ্টিক বেল না কাৰণ কিহৰ কাৰণে লাগে এইটো হ'ল প্ৰথম মোৰ গুৰু হুম ছাৰে মোক কৈছে বোলে তোমাক চাই বেলেগেও শিকিব পাৰে হুম হুম তো সেইকাৰণে তুমি ষ্টিকটো ল'বা হুম আৰু মোৰ থাকে জোতা এযোৰ জোতা আৰু একেবাৰে বৰ্তমান মই যিখিনি তাৰমানে স্নেক ৰেস্কিউ কৰিব যাওঁ ফাৰ্ষ্ট টাইম ফটো লওঁ হুম আৰু ফটোতে মই চিনি পাওঁ বোলে এইটো বিষাক্ত অবিষাক্ত হুম ফেটি ধুন্দুলি ফেটি ৰেড স্নেক হুম বা ধৰা সাপ হওক গোৱালা সাপ হওক মই দেখিলে চিনি পাওঁ অঁ আৰু এইখিনি গোটেইখিনি অভিজ্ঞতা মোৰ ছাৰৰ পৰা এই যে সাপ যে ধৰি আছে ইমান বছৰতো ধৰি আছা অভিজ্ঞতাও বহুত হৈছে কেতিয়াবা কিবা হঠাৎ কিবা এক্সিডেণ্ট কিবা হৈছে নেকি এক্সিডেণ্ট মানে কামুৰিছে নেকি কেতিয়াবা হৈছে বাৰু যিহেতুকে স্নেক ৰেস্কিউৱাৰ কিন্তু আজিলৈকে কোনো মানে বিষাক্ত সাপৰ বাইট মই কৰিবও দিয়া নাই আচ্ছা আৰু মই ছাৰৰ কাৰণে মই ডেমো নকৰোঁ আজিকালি মই চব বাদ দি দিছোঁ ভিডিঅ' নিদিওঁ মই হুম তো কিছুমান ক্ষেত্ৰত মানে কিছুমান জেগাত দেখুৱাব বা কৰিব লগা হয় হুম যেনেকৈ আমাৰ ৰেড স্নেক আছে হুম বাইৰসী সাপটো হুম তো এইটো সাপক বহুতে তাৰমানে বিষাক্ত বুলি ভাবি থাকে অঁ লেঙুৰ বা লেঙুৰত যদি বি আছে মুখত আৰু কি বি নাই বোলে মোক কামুৰি দিয়ে তো এনেকৈ কিছুমান জেগাত মানে দেখুৱাব লগা হৈছে বাকী বিশেষকৈ মই আজিলৈকে বাইট হোৱা নাই আচ্ছা আৰু এই যে বিষাক্ত সাপে যেতিয়া কামুৰে না মানুহ এজনক কিমান সময় থাকে মানে ইলাজটো কৰোঁতে এইটো হ'ল ট্ৰিটমেণ্টটো কৰোঁতে ইটো আমাৰ যিখিনি ৰেস্কিউ টিম আছে সকলোৱে জানে আৰু ৰাইজৰ কাৰণে মই কৈ দিওঁ গল্ডেন আৱাৰ বুলি কয় 59 মিনিট মেডিকেল 59 মিনিট 59 মিনিট মানে গল্ডেন আৱাৰ সদায় জিৰ'টো নাহে আচ্ছা জিৰ'টো নাহে তো 59 মিনিটৰ ভিতৰত যদি আপুনি মেডিকেল পায় তেতিয়াহ'লে একেবাৰে ডান আৰু বাকী বেজালিৰ কোনো মেল নাই তো সেইকাৰণে কৈছোঁ যদি সাপে কেতিয়াবা কামোৰে না চিধা ডক্তৰ বেলেগ আৰু ভাবিব লাগে একো দৰকাৰ নাই চিধা ডক্তৰ আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে কৰিছোঁ নিজে সাপ নধৰিব যিকোনো সাপ হওক নাই কোৱা যেনেকুৱা যেনে নহওক কিয় ধৰিব পাৰোঁ মই মানা নকৰোঁ কাৰণ মোৰ দৰেও মানে প্ৰজাতি এটা লাগে মানে স্নেক ৰেস্কিউ কৰা যি নহওক কিয় আগতে চাই লওক বস্তুখিনি আমাৰ কি আম্বানী আছিল অনিল আম্বানী আমাক জিঅ' দিছে জিঅ'ৰ বঢ়িয়া এটা বস্তু দিছে তো ইউটিউবটো বা যিকোনো এপ অনলাইন এপ হওক এইটো ভাল বস্তু ইউজ কৰক ভাল বস্তু এটা চাই থাকক ৰিল বানে বা কিবা সময় নষ্ট কৰি লাভ নাই একেবাৰে লাভ নাই ভাল বস্তু এটা চাওক একেবাৰে ভাল হৈ যাব টেনশ্যন নাই সেইখিনি চাই লওক তাৰপিছত আপুনি সাপ নহয় আৰু বেলেগ কিবা আনাকন্দা ড্ৰেগন চব ধৰি দিব আৰু ড্ৰেগন ধৰি দিব আৰু ড্ৰেগনটো উৰি থাকে তো যি নহওক এখেতৰ লগত কথা পাতি ভাল লাগিল আচলতে এখেত বুলি ক'ব নালাগে কিন্তু ভিডিঅ'ৰ কাৰণে মই এখেত বুলি কৈছোঁ এই মোৰ ভাইৰ দৰে শেষত এটা কথা কওঁ আপোনালোকক
সাপ নামাৰিব প্লিজ, সাপ নামাৰিব নাই কোৱা। আৰু এটা কথা কওঁ, সাপ নধৰিব নিজে, এওঁলোক আছে, এওঁলোকক মাতি দিব, এওঁলোকে ধৰিব। তো একদম শেষত কিবা কোৱা। একেবাৰেতো আমাৰ চব ৰেস্কিউৱাৰ আছে, অজস্ৰ ৰেস্কিউৱাৰ আছে এতিয়া। কাৰণ ফেচবুক, হোৱাটছআপ বা যিখিনি অনলাইন টাইপৰ নেটৱৰ্ক টাইপৰ যিখিনি বস্তু আছে গোটেইখিনি ভাল কামত ইউজ কৰক, ভৱিষ্যতে উজ্জ্বল হ'ব। আৰু কিছুমান মানে কি নিজৰ আত্মৰক্ষাৰ কাৰণে সুবিধা হ'ব, জীৱনটো বঢ়িয়াছে বাচি থাকিব। এটা কথা সুধোঁ, আগতে চিনেমাত দেখিছিলোঁ, লাষ্ট কথা দেই, এইটো লাষ্ট কথা, তো বেয়া নাপাবা, লাষ্ট কথা সুধোঁ। আগতে চিনেমাত মানে দেখিছিলোঁ যে সাপ এখন মাৰিলে না, মানে কি আৰু ফিমেলক মাৰিলে মতাজনে আহি দংশন কৰে আমাক। তো এনেকুৱা যে আগতে চিনেমাত পাইছিলোঁ। ভাল 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 কুৱেশ্যন, মনত পৰিল সুধিলোঁ। গুড কুৱেশ্যন একেবাৰে। কাৰণ কিহৰ কাৰণে? কাৰণ সাপৰ এটা হ'ল মগজু নাই। আচ্ছা আচ্ছা। সাপৰ কেইটামান বস্তু নাই, মই কৈ দি আছোঁ। একোতে হ'ল আমাৰ যোনটো চকুৰ ৰেটিনা বোলে এটা বস্তু আছে, এইটো সাপৰ নাই। চ' সাপ সেইকাৰণে কালাৰ ব্লাইণ্ড। আৰু এই যে বিন বাজে থাকে, সাপৰ কাণ নাই, কাণ নাই, কাণ আছে যদিও মানে শব্দ শুনা নাপায়। আচ্ছা, এই খালি ভাইব্ৰেশ্যন। মানে বিন বাজালে যে সাপখনে যে লৰি থাকে, এইটো শুনা পাই লৰে নেকি? আগতে বিনটো চাই লওক, বিনটোৰ সন্মুখত যদি দুটা অমলি আছে তেনেহ'লে মানে চকু দি অলপমান কিবা এটা দেখা পাইছে, কালাৰ ব্লাইণ্ড। আমাৰ আগতে যে এই ফটো আছিল, এই নিগেটিভটো ছেম সাপে সেইটো দেখা পায়। আৰু এইটো মই কোৱা কথা নহয়, গুগলত চালে হ'ল। আচ্ছা আচ্ছা। কাৰণ আমাৰ কোনো ভুৱা তথ্য নাহে, আমাৰ যিখিনি তথ্য আছে একেবাৰে 100% পিয়'ৰ। তাৰমানে এই যে বিনটো বজাই শুনা পাই মানে নলৰাই, জাষ্ট তাক আই টু আই কণ্টেক্ট। তো এইটো কথা মনত পৰিল সেইকাৰণে সুধিলোঁ। মানে ৰাস্তাই ঘাটে কেতিয়াবা দেখি থাকোঁ না, বিন বাজাই থাকে, এনেকৈ সাপখনেও নাচি থাকে, তো সেইকাৰণে এই কথাটো। বৰপেটাত গোটেইখিনি বৰ্তমান বন্ধ হৈছে, কোনো চাপেটা নাহে মই থকালৈকে। আৰু এটা আছে উদ্ধাৰ কাৰ্য, এখেতকে মই লৈ যাম চাগে। লাংলা, বৰপেটাৰ লাংলা কোনোবা এজন মানে চাপেৰা আছে, তেখেতক মই ৰেস্কিউ কৰিম। সাপ নহয়, তেখেতক ৰেস্কিউ কৰিম, কাৰণ তেখেতে বহুত ভুৱা তথ্য চলাই আছে। তো যি নহওক, ভাল লাগিল এখেতৰ লগত কথা পাতি। তো যি নহওক, আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভাল লাগিছে অলপমান ছাপোৰ্ট কৰি দিব। ছাপোৰ্ট মানে কি আৰু ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এইবিলাক কৰি দিব। ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট যদি ভাল লাগিছে। আৰু যদি বেয়া লাগিছেও নহয়, ডিছলাইক নহয়, কমেণ্টো কৰি দিব। বেয়া লাগিছে, বেয়া হৈছে, ভাল হৈছে, বেয়া হৈছে, কমেণ্ট কৰি দিব। আৰু এখেতৰ লগত মোক যেতিয়া দেখা নাপাইগো, অনলি প্ৰকৃতি, আই লাভ নেচাৰ। একদম। তো আজিৰ কাৰণে বাই বাই। আৰু নেক্সট ভিডিঅ'ত কি আনো, কাক আনো, কোন মানে অতিথি আনো মই নিজেও নাজানো, কিন্তু কোনোবা নহয় কোনোবা আহিব, আপোনালোকে জাষ্ট ছাপোৰ্ট কৰি যাব মোক। তো আজিৰ কাৰণে বাই বাই। সকলোৱে ভালদৰে থাকিব, নিজৰ কেয়াৰ নিজে ল'ব। তো আজিৰ কাৰণে বাই বাই, নমস্কাৰ। ওম নমঃ শিৱায়।